নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যেহেতু 60% আৰু 75% তোমালোকৰ ফিক্স হৈ গ'ল আৰু যিসকল ছাত্ৰ ছাত্ৰী 60% আৰু ল'ৰাসকলে 75% পালে সেইসকল ল'ৰা ছোৱালীয়ে এইবাৰ প্ৰজ্ঞান ভাৰতীৰ এৱাৰ্ড লাভ কৰিব আৰু তোমালোকৰ স্কুটি পাবৰ কাৰণে কি প্ৰয়োজন হ'ব মই তোমালোকক জনাওঁ যে তোমালোকৰ মেইনলি সকলোতছে আগত তোমালোকৰ এটা বস্তু ইম্পৰ্টেণ্ট হৈ পৰিছে সেইটো হৈছে তোমালোকৰ মোবাইল নাম্বাৰটো কাৰণ তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকৰ ডিলাৰৰ পৰা তোমালোকক ফোন কৰিব আৰু তোমালোকক ফোন কৰিব দুবাৰ বা তিনিবাৰ ফোন কৰিব তোমালোকে ফোনটো ৰিচিভ কৰিবা আৰু তোমালোকৰ ৰিচিভ কৰাৰ পাছত তোমালোকক OTP পঠাব আৰু তোমালোকক OTP পঠোৱাৰ পাছত তোমালোকৰ OTPটো দিব লাগিব আৰু তোমালোকৰ সেই OTPটো তোমালোকে দিয়াৰ পাছত তোমালোকক ডকুমেণ্টছবোৰ ভেৰিফাই কৰিব আৰু ভেৰিফাই কৰাৰ পাছত তাৰপাছত তোমালোকক এদিন ফোন কৰি মাতিব তোমালোকে তাৰপিছত তোমালোকে গৈ কিনা তোমালোকে স্কুটিখন ল'ব পাৰিবা আৰু তোমালোকৰ মেট্ৰিকৰ তোমালোকে ডকুমেণ্টছখিনি লৈ যাবা আৰু তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী গোটাখিনি ডকুমেণ্টছ তোমালোকে লগত লৈ যাবা আৰু তোমালোকৰ লাৰ্ণাৰখন বনাই ল'বা আৰু তাৰপিছত তোমালোকৰ একো অসুবিধা নহয় তোমালোকে এতিয়া গোটাখিনি বস্তু সাজু কৰি লোৱা কাৰণ তোমালোকৰ অহা মাহৰ লাষ্টত আৰু এই মাহৰ লাষ্টত আৰু অহা মাহৰ ফাৰ্ষ্টত তোমালোকৰ অনলাইন এপ্লাই হ'ব পাৰে আৰু তোমালোকৰ অনলাইন এপ্লাই যেতিয়া হ'ব তাৰপাছত তোমালোকৰ মেৰিট লিষ্ট ওলাব আৰু মেৰিট লিষ্ট ওলোৱাৰ পাছত তোমালোকৰ ডিলাৰৰ পৰা ফোন আহিব তোমালোকে অনলাইনটো আগে কৰি লোৱা তাৰপিছত তোমালোকৰ মেৰিট লিষ্ট ওলোৱাৰ পাছত তোমালোকৰ গোটেইখিনি ডকুমেণ্টছ প্ৰয়োজন হ'ব আৰু তোমালোকৰ স্কুটিৰ কাৰণে ডিলাৰৰ পৰা যেতিয়া ফোন আহিব তোমালোকৰ মেইনলি এতিয়া তোমালোকৰ যিটো নেকি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো মোবাইল নাম্বাৰ দিছিলা সেই মোবাইল নম্বৰটো তোমালোকৰ প্ৰয়োজন হ'ব আৰু তোমালোকে সেই মোবাইল নম্বৰটো তোমালোকে এতিয়াই ঠিক কৰি লৈ লোৱা